এইটো হ'ল আমাৰ ডাবিং ৰুম কিনি সোমাব লাগিব ঐ কাপোৰ কেইখনৰ মানে ধৰিব পৰা নাই মাৰিত ন ইয়াতে আমাৰ ডাবিং হয় এতিয়া দেখাম ৰেডি আচলতে আমি যিবোৰ ডাইলগ কওঁ সেইবোৰ পিছত আকৌ এনেকৈ আমি ডাব কৰিবলগীয়া হয় তাৰপিছতহে আপোনালোকে ভালকৈ শুনা পায় তো দেখাই আছোঁ ডাবিংটো দেউতাই কাইলৈৰ পৰা মোক অফিচ জইন কৰিবলৈ কৈছে কি ক'লো পংখীক যদি এতিয়াই মই অলপ টাইম দিব নোৱাৰোঁ সেইটোৱে আছিলে ন হয়নে নহয় বাৰু এতিয়াই যদি পংখীক অলপ টাইম দিব নোৱাৰোঁ সেইটো কওঁ নেকি এতিয়াই যদি পংখীক অলপ টাইম দিব নোৱাৰোঁ মানে ডাইলগকেইটা মোৰ অলপ মনত আছে সেয়া দেখিলে নহয় কি হ'ল এতিয়া এইটো আউটডোৰ চিন আছিলে ওচৰত গাড়ী বহুত জোৰেৰে গৈ আছে মই কি কৈছিলোঁ এতিয়া শুনা পোৱা নাই চ' শুনা নোপোৱাৰ কাৰণে স্ক্ৰিপ্টটো চাবলগীয়া আছিলে স্ক্ৰিপ্ট আনিব গৈছে বিনয় তো স্ক্ৰিপ্টটো চাম তাৰপিছতহে গম পাম কি কৈছিলোঁ নহ'লে একো ধৰিব পৰা নাই ইমান হুলস্থুল হৈ আছে বাহিৰত গতিকে এনেকৈ ইমানবোৰ প্ৰচেছিঙৰ মাজেদি গৈহে এখন চিৰিয়েল আপোনালোকৰ মাজলৈ পায়গৈ তো এতিয়া ডাবিং হ'ব ডাবিঙৰ পিছত মিউজিক হ'ব কালাৰ হ'ব বহুত কিবা কিবি মই মানে এইটো ডাঙৰ বৰ ঘৰ এইখন ডাঙৰ বৰ ঘৰ বিনয় পইচা ল'বা দেই পইচা দিব লাগিব কিহৰ ডাবিং কৰি আছে এবাৰ ডাবিং চাবিং দেখাবলৈ নাপায় নহয় শ্বটটো মুকু দি দিবা আমাৰ মানুহখিনি মানে মুকু দি দিবা ঠিক আছে মানে মই শুনিলো আংকলৰ বোলে এইটো আছে নেকি